পেৰেণ্টছ সকলক এটোৱে ৰিকুৱেষ্ট আপোনালোকে প্ৰাইজতকে বেছি তেওঁলোকৰ ভুলটো চাব তেতিয়া আজিকালি বিচাৰকতকেও ভাল জাজমেন্ট কৰে অডিয়েন্সে চোৱা মেৰিগল বিস্কুটটা খাই মোক উঠিছে তাইছে নাচকে কি নাচিম তাণ্ডৱ কৰিছো তাকো এটাই কথা কওঁ আপোনালোকে সকলোকে সমান চকুৰে চাব মাৰিৰে সাপোৰ্ট কৰে মাৰিৰে বহুত বেছি কৰে নমস্কাৰ মই আকাংক্ষা প্ৰিয়দৰ্শিনী মই যোৰহাটৰ হয় মই এতিয়া ক্লাছ 9 ত পঢ়ি আছো আৰু আপোনালোকে সঁচাকে মোক সকলোৱে মোক টিভিত দেখিছে মই এবাৰ ষ্টাৰ প্লাছ আৰু ডিজনি প্লাছ হটষ্টাৰৰ ডান্স প্লাছ প্ৰ ৰিয়েলিটি শ্ব'টোত মই টপ 8 ফাইনেলিষ্ট পাইছিলো আৰু মই হেয়াই হয় বাকি তোমাৰ পঢ়া শুনা মই এবাৰ ক্লাছ 9 ৰ হয় ক্লাছ 9 বহুত সৰু ছোৱালী তুমি দেখোন আৰু বাকি এনে দেখাত নালাগে এবাৰ 9 ৰ মানে ফাইনেল দিছো 10 হলে পাবা হলো সৰুৱে তাকে আৰু তুমি এতিয়া তোমাৰ ক'ৰবাত ডান্সৰ ক্লাছো কৰি আছা নেকি হয় মোৰ নিজৰ ঘৰতে মোৰ স্কুল খুলিছো মানে এটা নতুনকে তাতে মই মোৰ একাডেমিখনৰ নাম হৈছে ভাৰ্চিটাইল ডান্স একাডেমি আৰু সেই ভাৰ্চিটাইল ডান্স একাডেমিৰ নামতে আৰু মই কোন মাইনাহাতক ডান্স শিকাও ডাঙৰো আছে হে মানে পঢ়া লগতে ইমানখিনি কৰি আছো আৰু মেনেজ কেনেকৈ কৰিছা যেটো ডান্সটো মোৰ প্ৰফেশনাল হয় ডান্সটো মই এৰিব নোৱাৰো সো মানে মোৰ এনেকে ৰুটিন আছে মৰ্নিংৰ পৰা গধূলিলৈকে যে মই কেতিয়া কি কৰিব লাগে আৰু পঢ়াটো মোৰ থাৰ্সডে লৈকে থাকেই কুকুৰ হনি দেও যেটো মোৰ ডান্স ক্লাছ থাকে আৰু মই মোৰ নিজৰ লগতে মই বেলেগকো লৈ যাব লাগিব আগবঢ়াই কেনে পঢ়াৰ লগতে মানে ডান্সটো মেনেজ কৰো আৰু হেতু নিজে হৈ যায় মানে মেৰে অভ্যাস হ'ল আৰু কৰি তুমি এনে ভৱিষ্যতলৈ কি হ'ম বুলি ভাবা ভৱিষ্যতলৈ এজন ভাল ডাঙৰ আৰ্টিষ্ট এজন ভাল কোৰিওগ্ৰাফাৰ ডাইৰেক্টৰ মই ফিল্ম ডাইৰেক্ট কৰিব বিচাৰো আৰু এনেকুৱা হ'ব লাগে যাতে সবে মোক চিনি পায় যেনেকৈ এতিয়া আমাৰ ডান্সাৰ ৰেমো স্যাৰ তাকে সবে চিনি পায় তেওঁ এতিয়া ইমান ডাঙৰ হয় তেওঁ জাজ কৰি আছে সুত সো ময়ো বিচাৰো তেওঁৰ নিচিনাকে মানে মই আগবাঢ়ি যোৱা সো হেয়ে মোৰ হয় পঢ়াটো থাকিবই লগত পঢ়াটো মেইন পঢ়াটো লাগিব ডান্সটো মানে বেছি গুৰুত্ব দি পঢ়াটো কমাই নিদিবা দুটা একেলগে চলি আছে দুটা একেলগে চলাব লাগিব না জানো হয় তুমি ওয়ার্কশপও দিয়া ন হয় ওয়ার্কশপ কৰা এতিয়া বৰ্তমান ওয়ার্কশপ তুমি ক'ত কৰি আছা এতিয়া বৰ্তমান মোৰ ওয়ার্কশপ হৈছে লখিমপুৰৰ নাৰায়ণপুৰৰ বিনাপানী ডান্স একাডেমিত মই কৰাই আছো হয় 4 দিনীয়া কৰ্মশালা হৈছে মোৰ আজি 2 নম্বৰ দিনা হয় আৰু মোৰ কৰ্মশালাখনি খুব সুন্দৰকৈ মই আগবঢ়াই লৈ গৈ আছো আৰু এতিয়া আপোনাৰ এপ্ৰিল 2 তাৰিখে মোৰ উদালগুৰিত মোৰ নৃত্য পাৰফৰমেন্স আছে স্পেশাল পাৰফৰমেন্স তাৰ মাজতো মানে আছে আৰু মই এই লাষ্ট ডিসেম্বৰত ঝাৰখণ্ড গৈছিলো তাতো মোৰ ওয়ার্কশপ হৈছিল জুলাইতো আছে বহুত কেইটা আছে মানে নামবোৰ ইমান এতিয়া মনত নাই হলো আছে হয় হয় তোমাক আকৌ এবাৰ সুধিম হা মানে সুধিছো আগতে সুধিলোৱে মানে কি হল তোমাৰ ইমান মানে ওয়ার্কশপ ইমান কিটা থাকে ন তো হলা লখিমপুৰত থাকিলে ঝাৰখণ্ডত থাকিলে ক'বাত থাকিলে ন তাৰ মাজত তুমি পঢ়াটো কেনেকৈ মিলাই আছা মোৰ মৰ্নিং ৰুটিনখন মই কৈ দিছো যেনেকৈ এতিয়া মোৰ ওয়ার্কশপ যেটো মই গোটেই দিনটো পঢ়ি নাথাকো হয় তে এনেকুৱা হয় মৰ্নিং জনিবা মই স্কুল থাকে মোৰ যেহেতু স্কুলটো ৰেগুলাৰ যাব লাগে স্কুলৰ মই এবাৰ সিএস হয় কালচাৰেল সেক্ৰেটাৰী সো মৰ্নিং মোৰ উঠো মই 6টা বজা 6টাত উঠি একদম ৰেডি হৈ যাও স্কুল যাও স্কুলৰ পৰা আহো মই মেবি 3:30 মানত ঘৰ পাই যাও ঘৰ পাই আৰু ভাত সাত খাই শুই পেনি ক্লাছ থাকে মোৰ সদায়তো ক্লাছ নাথাকে ক্লাছ নথকা দিন মই পঢ়ো 6টা 9টা মানলৈকে পঢ়ো আৰু পঢ়ি ৰাতি 10টাৰ পৰা যোনখন সময় মই ৰিহাৰ্সেল কৰো হেকন মানে পঢ়াটো মই নাভাবো যেহেতু দিনটো স্কুলৰ লগতে যায় গধূলি পঢ়ো সো 9টাৰ পাছত মই যোনখন সময় প্ৰেক্টিস কৰো একদম ৰাতি 12টা লৈকে হেকন মানে একদম পুৰা ডান্সন মন দিও আৰু যোনখন সময় মই গধূলি পঢ়ো একদম পুৰা পঢ়া হেতে মই ডান্স নোৱাৰো হেতে তেনেকে তোমাক তেতে মানিব লাগিব তোমাৰ নিচিনা পাবলৈ টান আছে বুলি ন মাৰতে ভাল পাইছে বুলি ভাল পাইছে আৰু নাজানো কি তাকে আৰু বাকি তোমাৰ হাইটটো চাই বলে মেম বুলি মাতে নে বা বুলি মাতে মই ভাবো ডান্সত ডাঙৰ সৰু নাই সো মই সৰু হলেও যেটো মই তেওঁলোকক প্ৰশিক্ষণ দিয়াই আছো তেওঁলোকে মোক মেম বুলিয়ে মাতে আৰু মই মানে আকাংক্ষা বুলি মাতিলেও বেয়া নাপাও সো তেনেকুৱা আৰু বা বুলি মাতে মেম বুলি মাতে তোমাতকে ডাঙৰ আছিল মানে বহুত ডাঙৰ হইলা তো কেবাজনীও আছে ছোৱালী গ্ৰুপত হেত তেতিয়া তোমাক মানে যেতিয়া তুমি শিকাব গৈছা তেতিয়া এনেকৈ কোনবা কৈছে নাই বলে ই আমাৰ টিচাৰ এওই নেকি কৈছে আপোনাৰ মই বাহিৰত কৰিছো না বহুত মানে এতিয়া মোৰ ফোনত বহুত বেছি ডাঙৰ দেখায় আৰু ওচৰৰ পৰা গলে কব এজনী আকাংক্ষা হয় জানো নে মেকআপত এটা বেলেগ দেখি ওচৰৰ পৰা বেলেগ দেখি সো এনেকৈ ওয়ার্কশপত যাও আকাংক্ষা হয় নহয় দাদি মানে হেৰি হৈ থাকে যে আকাংক্ষা ইমান সৰু ওচৰৰ পৰা তোমাক মই সৰুৱে মোৰ মোবাইলত ডাঙৰ দেখি মই কৰিব নোৱাৰো দাদি মানে এনেকুৱা কৰি থাকে যে মেম মাতো নে আকাংক্ষা মাতো বাৰু সো আৰু এটোৱে সবে পাতে যে ইমান সৰু হয় তাই কেনেকে বাট মোৰ যোনটো ট্যালেন্ট আৰু হেতু মই সবকে দিউ সো তাহাতিও মানে এনেকে ভাবে যে
সৰু হল কি হল তাই যোনটো টেলেণ্ট সেইটো আমি তাইৰ পৰা শিকিব লাগে তোমাৰ তাই এই যে মোৰ বহুত বেছি ভাল লাগে ভাল লাগে আৰু কেতিয়াবা লাজো লাগে কাৰণ মোৰ মানে কি ক'ম আৰু সৰু বুলি লাজ কৰিবলগীয়া নহয় কিন্তু কেতিয়াবা আৰু চবে কিছুমান থাকে ন এনেকুৱা ল'ৰা ছোৱালী অকৱাৰ্ড ফিল কৰাই দিয়ে যে তাহাঁতৰ কাৰণে কেতিয়াবা লাগে আৰু মই মাইণ্ড নকৰো আৰু হ'লেও কৈছো আজি না কেতিয়াবা বেয়াও লাগে ধৰি লোৱা ন কেতিয়াবা লাজো লাগে কেতিয়াবা এনেকুৱা হৈছে নাই মই এইটো জেগাত মই কেলে আহিলো হৈছে সব জেগাত হোৱা নাই কিছুমান জেগাত মানে আপোনাৰ ৱৰ্কশ্বপৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে নহয় কিছুমান ৱৰ্কশ্বপ কৰাবলে মাতে ধৰি লওক মানে অৰ্গেনাইজাৰ বিলাকো ভাল নাথাকে ন এনেকে খুব মানে গুৰুত্ব দি নাথাকে কৰা মানে পইচা দিছো তই কৰ আৰু মানে হেৰি নাথাকে তেতিয়া ভাল নালাগে ষ্টুডেণ্টছ খিনি মই একো বেয়া নাপাওঁ তাতে মোক ফাৰ্ষ্ট টাইম পাইছে মোৰ পাৰ্চনেলিটিটোৰ কথা লাগি নাজানে ন মই কেনেকুৱা যে কিবা বেয়াকে কিবা এটা কৈ দিয়ে না মই একদম চিল মই একদম তাহাঁতক মানিলো যে একো নাই আৰু সেইটো তুমি ইমান মানে তোমাৰ টেলেণ্ট আছে তুমি ইমান ধুনীয়া ডান্সাৰ ন তোমাৰতো গুৰু এজন থাকিব ন তোমাৰ গুৰু কোন আছিলে এজন নে কেইবাজনো আছিলে কেইবাজনো মানে প্ৰতিটো ভাগত গুৰু আছে এতিয়া মই যোনটো মডাৰ্ণ লাইনটো আগবঢ়াই গৈ আছো মোৰ শ্ৰদ্ধাৰ গুৰু বিকাশ সিনহা ছাৰ তেওঁ দুলীয়াজানৰ হয় তেওঁ মোক ঘৰত আহি শিকাইহি মানে এমাহৰ দুদিন তিনদিনকে শিকায় আৰু এতিয়া ৰিচেণ্টলি মই অনলাইন ক্লাছ কৰি আছো বাহিৰত বম্বেৰ পৰা চ' বিজ্ঞান চেণ্টাৰ বুলি কয় তাৰে টিচাৰ এজনৰ ওচৰত সেইটো এটা বেলেগ চেপ্টাৰ হৈ গ'ল সেইটো মই এটা বেলেগ ষ্টাইল কৰি আছো ডান্সাৰে যদি মোৰ এই ব্ৰডকাষ্টটো চাইছে তেতিয়া তেওঁলোকে গম পাব মই এফ্ৰোৰ ক্লাছ কৰি আছো আৰু যোনখিনি মই কণ্টেম্পৰেৰী হওক হিপ হপ হওক সেইখিনিতো মই নিজেতো কৰোৱেই আৰু এজন গাইডনেছৰ দৰকাৰ নহয় গাইডনেছ বুলি তেওঁ ছাৰ আছেই আৰু যোনখিনি মই জিমনাষ্টিক কৰো মোৰ পাপা আছে পাপাই মোৰ অল জিমনাষ্টিক শিকাইছে চ' সেয়াই প্ৰথম টিচাৰটো মোৰ মা দেউতা তাৰ পাছতহে মোৰ ছাৰ সেই তেনেকেই চলাই গৈ আছো মোৰ টিচাৰ বাকী মানে আমাৰ চেনেলত জৰিয়তে মানে গুৰুসকলক কিবা ক'ব বিচাৰিবা তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ কাৰণে আজি মই এইটো পৰ্যায়ত উপস্থিত আছো যে আপোনালোক নহলেহেঁতেন মানে মোৰ চাগে এইটো স্থানত মই নাথাকিলো হলে আৰু আপোনালোকক বহুত বহুত ধন্যবাদ মোক ইমানখিনি আগবঢ়াই লৈ যোৱাৰ বাবে ধন্যবাদ তোমাক মা দেউতাই ছাপোৰ্ট নকৰে হ'লা ন মা দেউতাই ছাপোৰ্ট কৰে মোক মা দেউতাই বহুত বেছি কৰে নকৰে যেন লাগিছে আকৌ কৰে মা দেউতাই ছাপোৰ্টৰ কাৰণে মই আজি ইয়াত আছো বেছিকে কোনে কৰে দুজনে কৰে সমানে কৰে মানে মই এতিয়া ক্লাছ কৰাই থাকো ন মা বা দুজনে মোক কৈ থাকে তই এইটো কৰ আকৌ সেইটো কৰ যদি ভাল নাপালে হলে মোৰ লগত ইয়াত নাহেই মানে ইয়াত মানে য'ত ৱৰ্কশ্বপ আছিলে তাত মা দেউতাও আহিছে তোমাৰ লগত মা দেউতা দুজন আহিছে আজিও সেইকাৰণে আমাৰ ইয়াত আহিছে তোমাৰ ভাল কাক লাগে বেছিকে মাক নে দেউতাক এতিয়া এজনক বুলি ক'লে মানে অকণ প্ৰব্লেম হৈ যাব দুজনকে ভাল লাগে মোৰ কোনোবা এজনক বেছিকে লাগে কোনোবা এজনক বুলি নহয় দুজনকে তোমাক বেছিকে মৰম কোনে কৰে মায়েও কৰে দেউতাইও কৰে বস্তু মানে কিবা এটা বস্তু তোমাক লাগে কোনে আনি দিয়ে সেইটো মই ক'বলৈ গ'লে যেতিয়া মই কিবা এটা কামত মন নিদো পাপাই মোক কয় দিয়ে তই নাপাও দুজনৰ ভিতৰত এজনে হাক দিয়ে আকৌ নালাগে বুলি সেইটো মায়ে কৰে মায়ে কয় নালাগে এইবোৰ নালাগে যে ফোন ফাৰ্ষ্ট টাইম ফোন দিছিল এতিয়া তুমি তোমাক এতিয়া ফোন চোন দিব নালাগে এইবোৰ কেলে দিছা এতিয়া পাপাই কয় দে একো নহয় তাই কৰিছা পাপাই মানে কথাটো কমাই থৈ দিয়ে মায়ে কিন্তু উঠাই দিয়ে থাকে আগৰ ওপৰলে মায়ে গালিটো খুৱাই দিয়ে আৰু পিছত বেয়া লাগিলে আকৌ সেই মৰম কৰে আকৌ এজনে পিটিলে এজনে বেয়া পাই চাগে পাপাইতো মোক নামাৰে পাপাই এদিনে গালি দিব আৰু সেইদিনাখনৰ পৰা মই একদম চিধা মায়েতো দিয়ে থাকে মোক পাপাই খং উঠিলে তোমাক নামাতে যেন পাইছো পাপাই খং উঠিলে মাতে ইগনোৰ কৰে অকমান কৰে হয় ন মই গম পাইছো ন মায়ে আকৌ দুখ লাগে নামাতিলে পাপাক কৈ থাকে গৈ পিনি পাপাক কৈ থাকে তেতিয়া তোমাৰ লগত চাগে কিবা এটা লগতে মা পাপা কাজিয়া লাগি যায় সেইটোতো ৰেগুলাৰ বুলিয়ে ক'ব পাৰি এতিয়া আমাৰ ডান্সৰ লগত লাগি মানে আমাৰ একো কাজিয়া নাই মোৰ হেপী ফেমিলি হয় কেতিয়াবা এনেকুৱা হয় কম্পিটিশ্যনবোৰ আগতে কৰিছিলো যে এতিয়া ইমান নহয় কেতিয়াবা এনেকুৱা হয় মই মানে কওঁ যে এইটো কম্পিটিশ্যন এইটো কৰিলে ভাল পাপাই কয় নহয় এইটোৱে ভাল মায়ে ক'ব নহয় ইটোহে ভাল তই ড্ৰেছ এইটো পিন্ধ পাপাই কয় তুমি বেছ জানা মায়ে কয় তুমি বেছ জানা তেনেকে কৈ মানে লাগিয়ে যায় লাষ্টত কম্পিটিশ্যনলৈ যোৱাই নহয় কেতিয়াবা এতিয়াও মানে ডান্স ক্লাছত লৈ পিনি হৈ থাকে বোলো সৰু সৰু আৰু কি ধৰি লোৱা তোমাৰ ষ্টুডেণ্ট এতিয়া তোমাৰ ওচৰত শিকি পেলাই কোনোবাটো আগবাঢ়ি গৈছে তেনেকে ন আগবাঢ়ি গৈছে তেনেকুৱা কাৰোবাৰ নাম যিহেতু মোৰ ষ্টুডেণ্ট গোটেইখিনিয়ে আগবঢ়া স্পেচিয়েলি কাৰো মই নাম ল'ব নোৱাৰো কাৰণ কি চব মোৰ কাৰণে সমান কোনোবা আজি এটা পৰ্যায়ত গৈছে যিহেতু কাইলে তেওঁ তললৈও আহিব পাৰে চ' মোৰ ষ্টুডেণ্টছ খিনি নাম মই তেনেকে মেনশ্যন ল'ব নোৱাৰো এতিয়া বৰ্তমান কিন্তু বহুত আছে এজনৰ নাম ল'লে ইজন থাকি যাব সেইকাৰণে মই এতিয়া মানে তোমাৰ ওচৰ ঘৰৰ ওচৰতো কোনোবা শিকিছে চাগে ঘৰৰ ওচৰ সঁচা কথা ক'লে ঘৰৰ ওচৰ নিশিকে মানে ঘৰৰ ওচৰত বহুত হিংসা মানুহ থাকে ন তেওঁলোকে মানে নিবিচাৰে যে মোৰ ওচৰত শিকে
মানে মই আগবঢ়াই লৈ যাওঁ এতিয়া বৰ্তমান এনেকুৱা হৈছে মোৰ যিমান ষ্টুডেণ্টছ মোৰ ঘৰ যোৰহাটত মোৰ যাৰ বৰপথাৰৰ পৰা শিকিবলৈ আহে মৰিয়নিৰ পৰা আহে নাজিৰাৰ পৰা আহে কিন্তু মোৰ ঘৰৰ ওচৰৰ এজনো নাই এগৰাকীয়ে আছে তেওঁ মানে বহুত ছাপৰ্টিভ হয় আৰু এতিয়ালৈকে মোৰ তেওঁ ছোৱালীজনীকো মোৰ ওচৰত মানে এডমিশ্যন দি ৰাখিছে আৰু তেওঁ মোক কথা দিছে যে তোমাৰ ওচৰত মই ছোৱালী কেতিয়াও নিনো ছোৱালী তোমাৰ ওচৰত চঞ্জালো তুমি কি কৰা তোমাৰ দায়িত্ব তেনেকুৱা পেৰেণ্টছ থাকিলে ভাল কিন্তু ইমান মানে ছাপৰ্টিভ নহয় আৰু ঘৰৰ ওচৰত মানুহখিনি সেইটো একচুৱেলি চবতে হয় চবতে থাকি ঘৰৰ ওচৰৰ মানুহজন আগবাঢ়ি যোৱাটো নিবিচাৰে বা ঘৰৰ ওচৰৰ ছোৱালীজনী আমাৰ ছোৱালীজনীতকে বা আমাৰ ল'ৰাতকে আগবাঢ়ি যোৱাটো নিবিচাৰে বা তেওঁ ভাল হোৱাটো নিবিচাৰে তেনেকুৱা হয় আমাৰটোহে আগবাঢ়ি যাওক আমাৰটোহে ভাল তোমাৰ ক্ষেত্ৰতো সেইটো হৈছে তেতিয়া মোৰ ক্ষেত্ৰত হৈছে এইটো বহুত হৈছে তেখেতলোকক কিবা ক'ব বিচাৰিবা যে এনেকুৱা কৰিব নালাগে তেওঁলোককনো কি ক'ম আৰু এতিয়া বহুত ব্ৰডকাষ্টত সেইবোৰ হৈয়ে থাকে আৰু আজিকালিতো বহুত ভাইৰেল হয় ছ'চিয়েল মিডিয়াত যে এনেকুৱা কৰে বহুতক তেওঁলোকেতো ভিডিঅ' পায়ো মানে শুধৰ নহয় আৰু মই ক'লেতো মোৰ কথানো ক'ত শুনিব তেওঁলোকক মানে তেনেকুৱা মানুহক কোৱাতকে নোকোৱাই ভাল আৰু যিহেতু তেওঁলোক মানুহ কেতিয়াও চেঞ্জ নহয় মেণ্টেলিটিবোৰ একেই থাকে মই তেওঁলোকৰ কাৰণে মই একো মেছেজ এৰিব নিবিচাৰো মাত্ৰ এটাই কথা কওঁ আপোনালোকে সকলোকে সমান চকুৰে চাব কাৰণ কি আপোনালোকৰ ল'ৰা ছোৱালীটো যিমান দূৰ গৈছে মই তাতকে বেছি দূৰ গ'লেও কিন্তু আমাৰ তেওঁলোকৰ লগত কিবা এটা হ'ব পাৰে কিন্তু ল'ৰা ছোৱালীটোৰ লগতে আমাৰ সদায় সম্পৰ্কটো ভাল ন একেই দৃষ্টিৰে চাব লাগে যে তেওঁৰ মানে মোকো নিজৰ ছোৱালী নিচিনাকে ভাবিব লাগে তেতিয়া চাগে আমি চব আগবাঢ়ি যাম ভালদৰে তেওঁলোকৰ মাইণ্ডছেটটো মানে তেনেকুৱা আৰু আমি চেঞ্জ কৰিব নোৱাৰো কেতিয়াও আৰু তুমি শ্ব' বাহিৰত ক'ত কৰিছা মই এতিয়া ৰিচেণ্ট বম্বে মহাৰাষ্ট্ৰত কৰিছো ডান্স প্লাছটো মোৰ 9 নম্বৰ শ্ব' হয় মই সৰুৰ পৰা অডিশ্যন দি আহিছো যিহেতু এডিশ্যনৰ এবাৰ দিলে কোনো চিলেকশ্যন নহয় সৰুৰ পৰা কষ্ট কৰি আহিছো দি আহিছো 9 নম্বৰ বাৰ মই ডাইৰেক্ট টপ 12 চিলেকশ্যন হৈছো পুৰা তাৰপাছত এইটো মহাৰাষ্ট্ৰত আহে মানে ষ্টাৰ প্লাছত হয় মুম্বাই মহাৰাষ্ট্ৰত হয় ফিল্ম চিটিত আৰু ডিজনি প্লাছ হটষ্টাৰত আহে তালে কোন গৈছে মা গৈছিলে নে পাপা গৈছিলে পাপা গৈছিলে তুমি যেতিয়া তাত কি পাইছিলা তুমি মই টপ 12 মা দেউতা চাগে আপোনাক জপিয়াই দিছে চাগে মই ষ্টেজত আছো চবে মোক কৈছে তোৰ দেউতা মানে পাপা কাইলে মোক কন্দা দেখাই নাই পাপা মানে একদম পুৰা ফূৰ্তি হৈছে কাৰণ কি চবে এনেকে জিতি কৈ থাকে ন তাই এনেকে আগ নাবাঢ়ে আৰু এটা কথা যোনটো মই আজিলৈকে কাৰো লগত শ্বেয়াৰ কৰা নাই আজি মই চান্স পাইছো এতিয়া সকলোকে ক'বলৈ বিচাৰিছো এতিয়া মই ডান্স ক্লাছত গৈছিলো ফাৰ্ষ্ট টাইম তেতিয়া আমি কোনো গম নাপায় মই অডিশ্যন দিছিলো বুলি তেতিয়া মানুহে কৈছে যে হেৰি তেনো ক'ত চিলেক্ট হ'ব আৰু চিলেক্ট নহয় আউট হৈ আহিব হ'লেও মই 1 ৰাউণ্ড গ'লো তাৰপিছত বম্বে ৰাউণ্ডটো পালো তাত মোৰ কলিং ৰাউণ্ড আছিলে কৈছে সেই আকাংক্ষা টপ 12 ইনেও নাপায় কিনো নাছে ইনেও ওলাই আহিবই সেইটো কথা কোৱাৰ 10 মিনিটৰ পাছত মই টপ 12 চিলেকশ্যন হৈছো তেওঁলোকৰ মুখৰ মাত বন্ধ মানে তাৰ শ্ব' য'ত আছিলে মানে শ্ব'ত আছিলে সেই তাতে কোনোবাই কৈছিলে নে তোমালোকৰ ঘৰৰ ওচৰত নহয় যোৰহাটৰ মানুহকে কৈছে মানে যোৰহাটৰ আৰু এটা কথা যোৰহাটৰ প্ৰায়ভাগ মানুহে মানে এনেকুৱা হয় বহুত চবৰে কথা কোৱা নাই মই কিছুমান মানুহ বহুত বেছি ছাপৰ্টিভ হয় মোৰ ক্ষেত্ৰত আৰু মোক ছাপৰ্ট কৰি আহিছে আৰু কিছুমান এনেকুৱা মানুহ আছে কিবা দেখিবই নোৱাৰে মানে আগবাঢ়ি গ'লেও বেয়া পাই যে সেই তেনেকুৱা আৰু ডান্স ক্লাছত যোৱাৰ আগতো কৈছিলে পাছতো কয় এতিয়া যি নহওক ওচৰত তেনেকুৱা ল'ৰা ছোৱালী থাকিলে প্ৰতিভাৱান তো আগবঢ়াই দিব লাগে তেহঁতক মানে কি উৎসাহ দিব লাগে বাধা দিব নালাগে আৰু এটা কথা মই ক'ব খুজিছো হা এতিয়া মোৰ হাঁহি উঠে ক'লে এজন যোৰহাটৰ এজন ব্যক্তি আছে তেওঁ নৃত্যশিল্পীয়ে হয় মই আপোনালোকে সকলোৱে জানে যে উইনাৰ হ'লেই এটা ডান্সাৰ নহয় সেই পৰ্যায়টো পাবলৈ কাৰণে কিমান কষ্ট কৰিছো চবেই যেটো নাপায় তেওঁ কি কৈছে হেৰি তাইতো উইনাৰ হোৱা নাই তাই টপ 12 পাইছে এখন কি ডান্সাৰ সেইটো একচুৱেলি নহয় উইনাৰ হ'লে এজন ভাল ডান্সাৰ নহয় মোৰ মতে টপ 12 পাবলৈ কাৰণে আমি যিটো কষ্ট কৰিছো আৰু উইনাৰ হ'বলৈ আমি সেইটোৱে কষ্ট কৰিছিলো কিন্তু কিবা এটা ভুলৰ কাৰণে চাগে থাকি গ'ল সেইটো ডাজ নট মেটাৰ আৰু আমি যে সেইটো পৰ্যায়লৈকে পালো সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু প্ৰশিক্ষণ মানে যেতিয়া দিয়া হয় ন তো প্ৰশিক্ষণ দিয়াৰটো প্ৰত্যেকটো এটা ষ্টেপৰ নাম থাকে ন থাকে সেইখিনিটো জানিব লাগিব সেইখিনি নহলে সেইখিনি নাজানিলেওতো তোমাৰ ডান্স টিচাৰ বুলি ক'ব নোৱাৰে ডান্সৰ গ্ৰামাৰখিনি মেইন হয় তুমি সেইখিনি পঢ়িছিলা নে ক'বাত পঢ়িছো মই এতিয়া কথকৰ ফাৰ্ষ্ট ইয়াৰ হয় মই কথকটো শিকি আছো আপোনাৰ প্ৰিয়ম বৰা মেমৰ ওচৰত শিকি আছো যোৰহাটৰ হয় তেওঁ তাৰপিছত কথকৰ আমাৰ কিতাপ আছে ডান্সৰ কিতাপবিলাক মই পঢ়ি থাকো আৰু কিতাপ যেনেকৈ পঢ়ো কিতাপৰ পঢ়ো যিহেতু মই এবাৰ 9ৰ ইলেক্টিভো ডান্সে লৈছো তাৰ কাৰণে বহুত বেছি অধ্যয়ন কৰিব লাগে চ' কিতাপ বহুত পঢ়ো সেইবোৰ কিবা পায় ন ডান্সৰ কিতাপ তাত চব লিখাই থাকে সেইখিনি পঢ়ো আৰু যোনখিনি মই নিজে পঢ়ি আছো তাহাঁতকো মই সেই নামবোৰ শিকাই
শিকাই যাওঁ আৰু এতিয়া যেতিয়া তুমি ৱৰ্কশ্বপ এটা দিব যোৱা ৱৰ্কশ্বপটো তোমাৰ ধৰি লোৱা 4 দিনীয়া থাকিলে বা এসপ্তাহ থাকিলে সেই এসপ্তাহতটো তুমি ষ্টেপ বিলাকৰ নাম কিবা এইখিনিতো চব ক'ব নোৱাৰা জাষ্ট এনেই ওপৰে দেখাই শিকাই আহা নে কি কৰা যেহেতু এসপ্তাহত এটা ডান্স নহয় আমি এটা ডান্স গোটেই বছৰ ধৰি কৰি থাকিলেও মানে শেষ নহয় মই এনেকে শিকাও প্ৰথমতে যে বেসিক্সৰ পৰা যিমান দিন যায় আৰু বেসিক্সৰ পৰা একদম পুৰা এডভান্সলৈকে যিমানটো পাৰো মই সিমানটো শিকাবলৈ চেষ্টা কৰো কাৰণ কি এটা কোৰিওগ্ৰাফি কৰিলে আজিকালি একো নহয় কি কোৰিওগ্ৰাফিটা কৰিলে অকল কোৰিওগ্ৰাফিটোহে পাৰিব তাৰ ভিতৰৰ যোনখিনি বেসিক্স যোনখিনি আমি য'ৰ পৰা ডান্সটো ষ্টাৰ্ট কৰি য'ত শেষ কৰো সেইখিনি নাজানিব সেইকাৰণে মই একদম এই ডান্সৰ ABCDৰ পৰা হৰণ পুৰণ নেওতালৈকে গোটেইখিনি কমপ্লিট কৰিবলৈ ট্ৰাই কৰো একদম বেসিক্সৰ পৰা একদম বিগিনাৰ্ছৰ পৰা একদম পুৰা এডভান্স লেভেললৈকে আৰু তেওঁলোকে যিমানটো কেপচাৰ কৰে তেওঁলোকৰ কথা মই যিমানটো পাৰো সিমানটো মই দিবলৈ চেষ্টা কৰো আৰু বহুতে কৈও যায় বা নালাগে আৰু আজি কাটি যায়গে প্ৰথমটো ষ্টাৰ্টিঙত বহুতে মানে সেকেন্ড দিনাখনি কষ্ট পায় ন প্ৰথম দিনাখন নাপায় প্ৰথম দিনাখন ইমান নাপায় সেকেন্ড দিনাখন আহিব নিবিচাৰে চাগে কিন্তু এনেকুৱা হয় টিচাৰ গৰাকীও মানে ভাল হ'ব লাগিব ন উৎসাহিত কৰা মই সবকে মানে একদম জমনিকে শিকাই থাকো যে তেওঁলোকৰ মন বহক ডান্সটো সিৰিয়াছ হলে কি হয় তাহাঁতৰ মন নবহে সিৰিয়াছ হ'ব নালাগে কেতিয়াও তোমাৰ লগত এনেও ভালেই পাব ভাল পায় কোন ল'ৰা ছোৱালী কেইটাই ভাল পায় সমান মানে বয়সৰ নিচিনা হেৰি এটা মিলি যায় ন মিলি যায় তেনেকে আৰু বাকি তোমাৰ ষ্টাৰ্টিংটো কেনেকে হৈছিলে ডান্সৰ যেহেতু মোৰ সৰুৰ পৰাই ডান্সৰ শখ আছিলে মই মানে যেতিয়া মোৰ 2.5 বছৰ হৈছিলে তেতিয়া মই প্ৰথম মানে ইনে ঘৰতে আৰু বিহু নাচো ন আমাৰটো অসমীয়া বিহুটো মেইন প্ৰথম বিহু শিকিছিলো বিহুৰ পৰা মানে ষ্টেজত নাচিছো আৰু তেতিয়াৰ পৰা মানে মোৰ বহুত বেছি ইন্টাৰেষ্ট হয় ডান্সত মা বাবাই ভাবিলে কি তাই বহুত ডান্স কৰি থাকে তেনে আমি কিবা ডান্স কৰা তাৰপা আমাৰ মনলৈ আহিলে শাস্ত্ৰীয় নৃত্য মই সত্ৰীয়া শিকিছিলো 3.5 বছৰৰ পৰা সত্ৰীয়া শিকিলো সত্ৰীয়াটো মই কমপ্লিট কৰা নাই সত্ৰীয়া মই ফাৰ্ষ্ট ইয়েৰ এতিয়া মই সত্ৰীয়াটো ড্ৰপ দিলো সত্ৰীয়া শিকিলো সত্ৰীয়াৰ পৰা মানে আৰু অকণ মই ইমপ্ৰুভ হলো সত্ৰীয়াটোৰ পৰা ইমপ্ৰুভ হৈ মই 8 বছৰ মানলৈকে মৌ কৰি নাচিছিলো মৌ কৰি আৰু নিম্ন কৰি বিহুৱতী নাচিলো তাৰ পাছত 8 বছৰত থাকোতে আমাৰ ঘৰৰ ওচৰৰ ষ্টেজ এটাতে প্ৰগ্ৰাম এটা হৈছিলে এই মানে মই পাপাৰ লেপটপৰ চাইছে ডান্স এটা শিকি পিনি গৈছিলো আৰু প্ৰেক্টিছ কৰিবলৈ তেতিয়া আৰু অকণ মই বেছি ইমপ্ৰুভ হলো মা দেউতা ভাবিলে কি তাইচোন আৰু অলপ পাৰিছে আমি আৰু অলপ ভাল এজন টিচাৰৰ ওচৰত তাই কোৰ্চ কৰাও তেতিয়াৰ পৰা মোৰ ডান্সৰ জাৰ্নি ষ্টাৰ্ট হৈছে এতিয়ালৈকে চলি আছে তাৰ মাজতো বহুত বিপদটো আহিলেই ডান্সৰ মাজত কিন্তু মোৰ ডান্সটো কিন্তু একেটা লেভেলতে গ'ল আৰু মোৰ ডান্সৰ লেভেলটো কেতিয়াও মই ডাউন নকৰিলো বহুতে যিটি কৈ থাকে হলেও মই এনেকে শিকিলো তেতিয়াৰ পৰা এনেকে মই মাইণ্ড লগালো যে মই ডান্সটো এনেই শিকিলে নহব মই কিবা এটা কৰিম বুলি শিকিব লাগিব সেইকাৰণে মই তেতিয়াৰ পৰা শখ আছিল যেতিয়া শখটোকে লৈ যাওঁ আৰু বেলেগটো মই গান নাগাওঁ একো নকৰো ডান্সটোৱে শখ হয় ডান্সতে আৰু এতিয়ালৈকে পুৰা চলি আছে তেনেকেই মোৰ ডান্সৰ জাৰ্নি টাৰ্গেট এটা লাগিব ধৰি লোৱা গুৰু এজন নোহোৱাকে ইউটিউবত শিকি পেলাই যদি মানে ডান্স কৰিব আহে তেখেত সাকসেস হয় নহয় বা তেখেতে মানে কমপ্লিট ডান্সটো শিকিব পাৰে নাই মোৰ মতে মোৰ এক্সপেৰিয়েন্সৰ মতে মই কৈছো মই যেতিয়া শিকিছিলো তেতিয়া মানে মোৰ ইমান ইমপ্ৰুভ নাছিলো ন মই ষ্টেজত নাছিলে মানে সেইটো দেখা যায় এজন শিক্ষিত ষ্টুডেন্ট আৰু এজন অশিক্ষিত ষ্টুডেন্টৰ মাজত বহুত ডিফাৰেন্স আছে এতিয়া যে মই নিশিকাকে কাৰোবাৰ ওচৰত ট্ৰেইনিং নোলোৱাকে মই ষ্টেজত উঠিব যাওঁ মোৰ ডান্সটো সেই প্ৰপাৰ জনৰ নিচিনা নহয় অলপ হলেও ভুল থাকিবই কাৰণ কি মই কাৰো পৰা শিক্ষা লোৱা নাই আৰু শিক্ষা নোলোৱাকে এজন কেতিয়াও সাকসেস হ'ব নোৱাৰে মোৰ মতে আৰু হোৱা দেখা নাই মই আজিলৈকে সেইকাৰণে মোৰ হিচাপত আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীটোৰ শখ আছে ডান্সত বা য'তেই নহওক আৰ্টছ য়োগা আপোনালোকে এজন ভাল শিক্ষকৰ ওচৰত যাওক আৰু তেওঁক আগবঢ়াই নিয়ক মোৰ মতে সেইটোৱে টিচাৰৰ অবিহনেতো একো নহয় শিক্ষকৰ অবিহনে তেনে শিক্ষক এজন দৰকাৰে লাগিলে তেওঁৰ ওচৰত অলপেই শিকক বা মানে গেপ লৈ শিকক কিন্তু টিচাৰ বহুত বেছি দৰকাৰ হয় হয় তুমি কম্পিটিশনটো আগতে চাগে বহুত কৰিছা ন যেহেতু কোলা দুটামান তোমাৰ প্ৰথম মানে ষ্টাৰ্টিংটো কেনেকৈ হৈছিলে কম্পিটিশন লাইনত প্ৰথম মোৰ নৃত্য জগতৰ ষ্টাৰ্টিং আছিলে আমাৰ দেৰগাঁৱত এটা অল ইণ্ডিয়া ডান্স কম্পিটিশন হৈছিলে সেইটো মোৰ ফাৰ্ষ্ট কম্পিটিশন আছিলে তাত মই তেতিয়া মোৰ আছিলে 5 years সৰি 9 years যথেষ্ট সৰু আছে এতিয়া মোৰ 16 years তেতিয়া মোৰ ডাঙৰ হ'ল তেতিয়া হলে তাৰপিছত মই সেইটো কম্পিটিশন মোৰ ফাৰ্ষ্ট আছিলে তাত মই নাচিছো আৰু নাচিবলৈ গৈছো অল ইণ্ডিয়াৰ ভিতৰত ভাবক কিমান মানে মেজৰ কম্পিটিশন তাত টোটেল পাৰ্টিচিপেটে হৈছে 1400 মান 3 দিন কন্টিনিউ হৈয়ে আছে মানে উৰিষ্যা পৰা আহিছে বহুত ষ্টেটৰ পৰা আহিছে মই আগদিনাখনেই গৈছো ৰাতিপুৱা 9টাত
পাছদিনা মই ৰাতিপুৱা 6টাত নাচিছো আৰু মেৰিগল বিস্কুট এটা খাই মোক উঠিছে তাইছে তই নাচগে আৰু কি নাচিম আৰু তাণ্ডৱ কৰিছো তাকো ষ্ট্ৰং ডান্স হয় নাচিলো পাছদিনা আৰু গম পাইছো যে ঐ তইচোন ছেকেণ্ড পালি মই গা ধুই আছিলো গাত চেম্পু থাকিলেই মোৰ তেনেকে আহিলো তেতিয়াতো আমাৰ আৰু জোচ বাঢ়ি গ'ল যে মোৰ ফাৰ্ষ্ট কম্পিটিশ্যনটোতে মই একদম পুৰা ছেকেণ্ড পাই গ'লো অল ইণ্ডিয়াৰ ভিতৰত মইতো পাছত আৰু ডাঙৰ ডাঙৰ কম্পিটিশ্যন কৰিব পাৰিম তাৰপাছত এনেকে মানে আমাৰ যোনবোৰ কম্পিটিশ্যন হয় নৰ্মেলি যোৰহাটত হ'ল দুলীয়াজান হ'ল গুৱাহাটীত হ'ল এইবোৰ চবতে মই কৰো তেতিয়াৰ পৰা মই চবতে ফাৰ্ষ্ট ছেকেণ্ড পাওঁ ক'ৰবাত কেতিয়াবা পাৰ্চেলিটিটো জানি আজিকালি জাজমেণ্টৰ থাকে সেইটো হ'লে মই কিবা কনচলেশ্যন পাওঁ আৰু ফাৰ্ষ্ট ছেকেণ্ড পাওঁ তাৰপাছত এই ৰিচেণ্ট আপোনাৰ 2021ত এটা শ্ব' হৈছিলে সেই শ্ব'টোৰ নাম আছিলে ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাই সেইটো প্ৰতিদিন টাইমত আছিলে সেই শ্ব'টোত মই গৈছিলো মানে যোৰহাটৰ পৰা অকল ময়ে আছিলো তাত অসমৰ শ্ব' হয় তাত মই ফাৰ্ষ্ট ৰানাৰ আপ পাইছিলো মানে ডান্সত উইনাৰ আছিলো সেইটো মোৰ ছেকেণ্ড ডাঙৰ এচিভমেণ্ট আছিলে তাৰ আগত আমাৰ যিহেতু বম্বেৰ বৈভৱ ছাৰ আপোনালোকে চবে চিনি পায় আমাৰ ৰিয়েলিটি শ্ব' বিলাকৰ কোৰিঅ'গ্ৰাফাৰ হয় তেওঁৰ ওচৰতো মই মানে চেলিব্ৰিটি জাজেছৰ মই প্ৰাইজ বহুত পালো তাৰপিছত যে আৰু মই গ্ৰ' আপ হলো যে গম পালো আৰু মই ডাঙৰ কম্পিটিশ্যন কৰিব পাৰিম তেতিয়াৰ পৰা মোৰ মানে এডভান্স লেভেলটো আগবাঢ়ি আহি আছে নহয় ট্ৰেন্সপৰ্টিং টেলেণ্ট হাণ্ট কৰাৰ পাছত মই বহুত মানে এনেকৈ কম্পিটিশ্যন কৰি ডাঙৰ কম্পিটিশ্যন কৰিলো তাৰপিছত গম পালো ডান্স প্লাছ অডিশ্যনৰ কথা কৈছিলো অলপ দেৰি আগত তাৰপিছত মোৰ থাৰ্ড মোৰ ড্ৰিম মোৰ চবতছে বিগেষ্ট এচিভমেণ্টটো হৈছে ডান্স প্লাছ প্ৰ' এতিয়া ডান্স প্লাছ প্ৰ'ৰ পৰা তেতিয়াৰ পৰা মই ডান্স কম্পিটিশ্যন ষ্টেজ প্ৰগ্ৰেম সামৰিলো এতিয়া মই মোৰ ৱৰ্কশ্বপৰ জাৰ্ণি মই আগবঢ়াই লৈ গৈ আছো গম নাপাওঁ কিমান দূৰ আগবাঢ়ি যায় চেষ্টা কৰিম পুৰা একদম পাৰ্মানেণ্টকে থবলৈ কাৰণে আৰু সেয়াই ৱৰ্কশ্বপ এইটো হিচাপত থাকিলে তুমি আগবাঢ়ি গৈ থাকিব তাকে সময় নহব আৰু টাইম দিব নোৱাৰিবা টাইমটোতো দিব পাৰিম কাৰণ কি মই ষ্টাডিটো লৈ গৈ থাকিম ষ্টাডিটো এটা বেলেগ হেৰি আছে কিন্তু ডান্সৰ লগতে সেইটো মই এতিয়া নকওঁ নজৰ লাগি যাব নজৰ ইজ ৰিয়েল গাইজ চ' এইটো কৈ দিলে মানে এনেকুৱা হয় পিছত চাক্ষী চাব নোৱাৰা নিচিনা মই চাওঁ কিমান দূৰ মই ষ্টাডিটো আগবঢ়াই লৈ যাব পাৰো বাকী তুমি ইমান কষ্ট কৰি যেনেকে মানে যিমানখিনি শ্ব' কৰি গৈ আছা ন সেই হিচাপত এতিয়া ধৰি লওঁ ওচৰতে মানে দেখো মানে ওচৰতে শ্ব' এটা পাতে ছোৱালীজনীয়ে বা ল'ৰাটোৱে ডান্স কৰিব জানে ধুনীয়াকে জানে কিন্তু পেৰেণ্টছে বা ওচৰৰ কোনোবাই ঘৰৰ ওচৰৰ মানুহে পেৰেণ্টছক কৈ দিলে এইবিলাক ডান্স চান্স কৰি লাভ নাই নালাগে কৰিব হা পেৰেণ্টছৰ মনটো ডাউন হৈ গুচি যায় গৈ পেলাই কয় ওচৰত হ'লেও নালাগে এইটো কৰিব পিছত কৰিবা তাৰপিছত আকৌ বেলেগত হ'লেও যদি কোনোবা গুৰুজনেও কয় বোলে আমুকত শ্ব' এটা আছে এই আপোনাৰ ছোৱালীজনী ইমান ধুনীয়া ডান্স কৰে বলক তাইক আজি উলিয়াই লৈ যাওক তো তেওঁ আগবাঢ়িব মানে ভাল হ'ব ছোৱালীজনী পাৰিব তাৰপিছত আকৌ পেৰেণ্টছে মানে সেই কথাটো মনত পৰি পেলাই কয় কি নালাগে এইবাৰ তাই মানে এনেই কৈ দিলে এক্সাম আছে কিবা আছে ধৰি লওক এফালে যাব লাগে নালাগে তুমি সেই বিষয়ত কিবা ক'বা সেই বিষয়তো মোক ক'বলৈ বহুত আছে কাৰণ কি এতিয়া চাওক তুমিতো সেইখিনি পাইছা চাগে মোৰ এতিয়া নিজৰ লগত হৈ আছে এতিয়া আমাৰ এনেকুৱা হয় টিচাৰ এটা চাইডে পেৰেণ্টছ এটা চাইডে এতিয়া যিহেতু এগৰাকী টিচাৰ বা এজন টিচাৰে এটা ষ্টুডেণ্টক পুৰা মানে একদম পুৰা হেৰিকে লয় যে তেওঁক মই এটা ষ্টেজলৈ আগবঢ়াই লৈ যাম আৰু সেই হিচাপে আমাৰ পেৰেণ্টছসকলেও তেওঁলোকক নাম জইন কৰে কাৰণ কি পুৰা টিচাৰৰ ওপৰত এৰি দি পেনি তাৰ ওপৰত যে টিচাৰক কয় যে এনেকে আমাৰ ল'ৰা ছোৱালীয়ে পাৰিবনে নোৱাৰেতো বহুত নিগেটিভ হয় এতিয়া মোৰ লগতে পাই আছো মোক কয় আকাংক্ষা হেৰি আমাৰ মানে নালাগে নেকি এক্সামটো দিয়াবলৈ ইমান ক্লিন হোৱা নাইচোন আৰু এনেকে তেওঁলোকে এনেকে কথা কয় যাতে মই মানে একো কষ্ট কৰাই নাই মই যে লৈ গৈ আছো এনেও একচুৱেলি ক্লিন হ'ব নালাগে ন মানে কেলে ভুলটো পাব লাগে সদায় পাব লাগে তেতিয়াহে বস্তুটো শুদ্ধ হ'ব এতিয়া আমাৰ এনেকুৱা হয় ষ্টুডেণ্ট খিনি পেৰেণ্টছ খিনি মানে গ'লেই প্ৰাইজ লাগে কিন্তু সেইটো কথা নহয় এতিয়া শ্ব' বিলাকত পাই দেখি আছো মানে তোমাৰ কি হৈছে ফোন কৰি সুধিব বোলে হেৰি মোৰ ছোৱালীজনীয়ে কি পালে মোৰ ল'ৰাটোৱে কি পালে কিয় মানে কি নাপালে তেনেকে সুধিব সেই বিষয়টো লৈ তুমি কিবা ক'বা ক'বলৈ আছে যিহেতু মই ইয়াত জাজমেণ্ট কৰিয়ে থাকো বিহু হওক যি হওক তুমিতো তেনেকুৱা পাইছা তোমাকো বহুত পাইছো আমি কৰা নাছিলো আমাক কৰিছে কিন্তু এনেকে এতিয়া মই জাজমেণ্ট কৰি থাকো বহুত মানে এনেকে শুনিছো পাইছো কম্পিটিশ্যনটোততো যিকোনো 3জনেই বাচিব আৰু কেতিয়াবা বিচাৰকৰ বিশেষ বঁটা 4জন বা 5জনক দিয়া হয় আৰু আমি যি 3জনক বাছো তেওঁলোক বিচাৰকৰ বিশেষ বঁটাটো একচুৱেলি সেইটো এনেই দিয়া হয় নেকি এনেই দিয়া হয় মানে উদঙনিমূলক মানে এটা উৎসাহ বাঢ়িবলৈ কাৰণে দিয়ে সেইটো বস্তুটো একচুৱেলি মানে বিচাৰকজনে মানে গাৰ্জেণ্টে বেয়া নাপাওক বুলি দিয়ে নে কাটিব নোৱাৰি দিয়ে মানে উপায় নাইকিয়া হৈ দিবলগীয়া হয় কাৰণ কি তেওঁলোকো মানে যোগ্যত পৰে যদি এনেকুৱা থাকে যে 5লৈকে প্ৰাইজ আছে তেতিয়া তেওঁলোকক ভৰাব পাৰি 5লৈকে প্ৰাইজ নে অকল 3জনে আছে কিন্তু তেওঁলোকক 4th 5th পোৱাৰ যোগ্য সেইকাৰণে তেওঁলোকক উদগনি দিয়া হয়
মই দিছিলো আমুকৰ পৰা কাট খাই গ'ল উপায় নাই মই বিচাৰকৰ বিশেষ বঁটাটোকে দি দিলো তেনেকুৱা হয় নেকি হয় মানে এনেকুৱা হয় কেতিয়াবা মোৰ লগত বহাজন বা এনেকে থাকে ন নিজৰ ষ্টুডেণ্ট আহে তেওঁলোকে যদি পাছদিনা কল কৰে কি কয় মানে আমালে ফচাই দিয়ে যে মই দিছিলো এওঁহে দিয়া নাছিলে এতিয়া সেইটোতো পাই হয় সেইটোতো হয়েই কিন্তু এনেকুৱা হ'ব নালাগে কাৰণ কি কম্পিটিশ্যন কয় কাক একদম পুৰা কম্পিটিশ্যন হয় প্ৰতিযোগিতাত পাৰ্চেলিটি নাহেই মোৰ হিচাপত কাৰণ কি তেওঁ ষ্টুডেণ্ট হয় তেওঁৰ জেগাত হয় কিন্তু আমি তেওঁ ষ্টুডেণ্ট হ'ল যদিও ষ্টেজত তেওঁ প্ৰতিযোগী হিচাপে চাব লাগিব নিজৰ ষ্টুডেণ্ট হিচাপে চালে নহ'ব এতিয়া মই যেতিয়া জাজমেণ্ট কৰো মোৰ ষ্টুডেণ্টটো নাযায় কেতিয়াবা গম নোপোৱাকে যদি আহি যায় মই কিন্তু মোৰ নিজৰ ষ্টুডেণ্ট হিচাপে নাচাওঁ মই প্ৰতিযোগী হিচাপে চাওঁ যদি বেয়া নাছে মই প্ৰাইজ নিদিওঁ যদি ভাল নাছে মোৰ ষ্টুডেণ্ট হ'লেও দিব লাগিবই কিন্তু কিছুমানে সেইটো নকৰে ভাল আছে আগতীয়াকে পাতি আহিব তাৰপিছত দিব যদি দিবলৈ মানে খাতি কৰি থাকে যে হেৰি কৰে তাই মানে অকমান হেৰি হৈছিলে তাইক ভৰাই দিবা নেকি বাৰু তেনেকে দিবা নেকি বুলি ক'লে মানে আপুনি গম পাব যে লিংক আছে যদি নিদো বুলি কওঁ তেওঁলোকে মানে অলপ তৰ্কাতৰি কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে আৰু সেইটো নহয় একচুৱেলি যোনে যোগ্য সি পাব লাগে প্ৰাইজ আৰু ভাল নানাচি যদি পেকেজ থাকে তেতিয়া প্ৰাইজটো দিব নোৱাৰি বহুত অডিয়েঞ্চ বহি থাকে আজিকালি বিচাৰকতকৈও ভাল জাজমেণ্ট কৰে অডিয়েঞ্চে যদি আমি বিচাৰকত মাতিছে আমি এটা ভাল ফলাফল দিব লাগিব ন তেতিয়া অডিয়েঞ্চেও ক'ব যে এজনী ছোৱালীয়ে ভাল নচা নাছিলে কিয় পালে সেইটো ডাইৰেক্ট ভাল বিচাৰ কৰিলেও তেওঁ দিলে সেইটো মোৰ গাতো লাগিব কাৰণ কি ময়ো বিচাৰক কৰিছিলো তেওঁ অকলে কৰা নাছিলে ত' সেইটো ক্ষেত্ৰত আজিকালিতো বহুত হৈ আছে সেইকাৰণে মই ইমান জাজমেণ্ট নকৰো এবাৰ আমি বহুত পালো আৰু মোলৈও কল আহে তেনেকে আগদিনা জাজমেণ্ট কৰিলো আজিনা কল আহিব হেৰি আকাংক্ষাৰ পাপাৰ নাম্বাৰটো পাৰ্চনেল নাম্বাৰ কাকো দিয়া নহয় তালে কল কৰিব আকাংক্ষাৰ ফোনটো দিব নি বাৰু তাই কয় কওকচোন তেনেকে কয় কালি যে আমাৰ ছোৱালীজনীয়ে নাচিছিলে হেৰি তাই প্ৰাইজটো কিয় নাপালে বাৰু তেতিয়া কয় নহয় তেতিয়া হেৰি ক'ব মানুহজনীয়ে মানে এইটো নাচায় তেওঁ ছোৱালীজনীৰ কিবা ভুল আছে নাচায় যে জাজৰ ওপৰত কয় তেওঁ প্ৰাইজটো কিয় নিদিলে পাব লাগিছিলে কিন্তু আমিহে জানো তেওঁ কিবা ভুল আছে সেইকাৰণে তেওঁক আমি প্ৰাইজ দিয়া নাই আৰু ভুল নথকা হ'লেতো আমি তেওঁ কুৱেশ্যন দিলোহেঁতেন কিন্তু চিন্তা নকৰে সেইটো কৰিব লাগে মোৰ পেৰেণ্টছসকলক এইটোৱে ৰিকুৱেষ্ট আপোনালোকে প্ৰাইজতকৈ বেছি তেওঁলোকৰ ভুলটো চাব তেতিয়াহে তেওঁলোক আগবাঢ়িব পাৰিব সেইটোৱে প্ৰাইজটো পকত যেতিয়া দৌৰি থাকিব বোলে ছোৱালীজনী মনটো বেয়া কৰিব একো নাপালে মানে কান্দিছে তো কিবা এটা তাই পাব লাগিছিলে মানে সেইটো যেতিয়া আশা কৰিব নহয় ছোৱালীজনী সদায় পিছ পৰি যাব সেইটোৱে নহয় জানো আৰু যেতিয়া গুৰুজনক সুধিব বোলে মোৰ ছোৱালীজনী আজি ক'ত মিছ কৰিলে আজি ক'ত ভুল কৰিলে তেতিয়া বস্তুটো শুদ্ধৰণি হ'ব ছোৱালীজনী আগবাঢ়ি যাব বা ল'ৰাটো আগবাঢ়ি যাব নহয় জানো আৰু তোমাৰ ধৰি লোৱা এনেকুৱা হয় দেই কোনোবা শ্ব'ত মানে ধৰি লোৱা যে এষ্টিমেট কিছুমান লৈ যায় বা ধৰি লোৱা ঘুঙুৰু পাইল কিবা পিন্ধি গ'ল সৰি পৰিলে এষ্টিমেটটো গছকি দিলে তো সিহঁতলোকে পাই নাপায় পাইছে তেওঁলোকক মোৰ হিচাপত দিব লাগে কাৰণ কি এতিয়া কিছুমান প্ৰপে আপোনাৰ চাট দিবও পাৰে লগ দিবও পাৰে কেতিয়াবা নিদিবও পাৰে এতিয়া ভৰি ঘুঙুৰুযোৰটো আমি বান্ধি লওঁ কেতিয়াবা ঘুঙুৰুযোৰে আমাৰ লগ নিদিয়ে কিন্তু কেতিয়াবা ডান্স কৰোঁতে খোল খাই যাব পাৰে আজানক ডান্সত আমি বহুত কৰোঁ ন ষ্টাৰ্ট সেইটো একচুৱেলি খোল খাই গ'লে মোৰ মতে আমি কাটিব নালাগে কাৰণ কি ঘুঙুৰু তেওঁৰ নিজৰ কথা কেতিয়াবা খোলো খাই যাব পাৰে কেতিয়াবা নাখাবও পাৰে হ'লেও আমি এটা সেফটি ল'ব লাগে যেটো এজনী ভাল পাৰফৰ্মাৰ হৈ আহিছো ষ্টেজলে যে আমাৰ বস্তু আমাৰ জুৱেলাৰী ড্ৰেছ একদম সব ফিট হ'ব লাগে এজনী ডান্সাৰ হ'ব লাগে কেতিয়াবা সেইটো হৈ যাব পাৰে কেতিয়াবা হ'লে প্ৰব্লেম নাই যদি প্ৰতিটো ষ্টেজতে হয় বা ফুল খোল খালে এটা ষ্টেজত চাদৰ খোল খালে কিন্তু তেতিয়া কাটিবলগীয়া হয় কাৰণ কি তেওঁ আনকনচিয়াছ এদিন হ'লে একো প্ৰব্লেম নাই কেতিয়াবা হৈ যাব পাৰে মোৰ লগতো হৈছে ইয়া খোল খাই গৈছে সেইটো কেতিয়াবা হৈ যায় এইটো পাৰ্চন কিন্তু গোটেই ষ্টেজত বহুতে যদি পাওঁ যে এদিন ফুল এদিন চাদৰ সেইটো কিন্তু নহয় হয় পাই তেনেকুৱাত মানে কাটি দিয়া দেখো মানে কাটি দিয়ে কিন্তু তেওঁলোকে বা কি ভাবি কাটে তেওঁলোকৰ সবৰেটো বেলেগ বেলেগ থাকে মাইণ্ডছেটটো প্ৰায় ভাগে কিন্তু ইনে খুল খালেও কাটি দিয়ে এইটো নাভাবে আকৌ যে আজানা খুল খাব পাৰে বাকি আৰু এটা কথা সুধো তো বেয়া নাপাবা আকৌ দেই সবে দেখিছে অডিয়েন্সও দেখি আছে বা আমাৰ মানে ফলোৱাৰ্ছ সকলেও দেখি আছে মই অথনিৰ পৰা লক্ষ্য কৰি আছো সুধুকে আছো মানে মনত ভাবিছো সুধো তুমি মানে ধৰিলে প্ৰথম সুধিছো তুমি কোন স্কুলত পঢ়া মই যোৰহাট গৰ্ভ গাৰ্লছ HSMP স্কুল যোৰহাট বহুমুখী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পঢ়ো হয় স্কুলখনৰ নামটো আগতে সুধি লৈছো মানে কি হ'ল দেখি আছে তুমি হলা নাকত নাকফুলি পিন্ধি আছা ফুলিবা নাকফুলি কয় ন নাকফুলি বুলি কয় বালি বুলি কয় হলা স্কুলতটো পিন্ধি যাব নিদিয়ে বালি ধৰিলা দিয়ে জানো চুলি কালা কৰি যাব নিদিয়ে কাহাইও পিন্ধি যাব নিদিয়ে তোমাক একো নকয় নে মই স্কুললে এইবোৰ একো কৰি নাযাওঁ স্কুললে নাই এতিয়া ৰিসেন্টলি আমাৰ এছেম্বলিত মোৰ কথা এনাউন্স কৰিছে
আকাংক্ষা বাহিৰৰ ডান্সৰ লাইনত লাগিলে চুলি হাইলাইটে কৰক বা খোপাই বান্ধক স্কুললে এটা হাইলাইট কৰিলেও দুগুচাকে পিন্ধি গুঠি আহিম প্ৰপাৰ স্কুল ড্ৰেছত যাম মই এইবোৰ একো নিপিন্ধা যাওঁ স্কুললে এইবোৰ একো নাযাওঁ একদম পুৰা চিম্পল বাহিৰতো অলপ ষ্টাইল লাগিবই ডান্সাৰ হয় স্কুলত এইবোৰ নহয় পঢ়া স্কুল আৰু স্কুলত ডান্স ন তুমি টাইটেলটো কি বুলি কৈছিলা বৰা ন এনে মানে ফুলি এটো কি বালি ন কি কয় বালি কোনে পিন্ধে বাৰু এনে বালিটো মই মাৰাঠী সকলে পিন্ধে একচুৱেলি কিন্তু এইটো মোৰ ষ্টাইল হয় এনেকে আজিকালি এইটো মই ষ্টাইলত চখত পিন্ধিছো গাইছ মোৰ ভাল লাগে মানে এইটো মানে এটা ষ্টাইল আৰু লুকটো চেঞ্জ হৈ গৈছে অকমান লুকটো চেঞ্জ হয় আৰু অকমান কিউট লাগিছে মানে আইনাখনত নিজক চাই কেনেকুৱা লাগে ভাল লাগে আনতকে ধুনীয়া লাগে নে বেয়া লাগে নে নিজক চাই এনেকা কেনেকা লাগে মই বেলেগতকে ধুনীয়া যেন লাগে নেকি মোৰ মানে মাইণ্ডটো বেলেগ ধৰণৰ মই কেতিয়াবা ফোনত আকৌ ভাল আহে ওচৰৰ বেয়া আহে দেখিবলৈ কেতিয়াবা আইনাত ধুনীয়া আহে ফোনত বেয়া আহে মেণ্টেলটো চেঞ্জ হৈ থাকে ফটোখন মাৰোতে যদি বেয়া আহে বা ভিডিঅটো বনাওতে বেয়া আহে তেতিয়া এনেকুৱা লাগে ন এইটো ফোনটো মোৰ বেয়া হ'লে বেলেগ এটা লওঁ ন এইটো হয় নাই এইটো একচুৱেলি চবৰে অভ্যাস এটা নাকি ময়ো যদি গ্লাছখনৰ আইনাখনত মুখখন চাওঁ কেতিয়াবা ধুনীয়া লাগিলে কেতিয়াবা বেয়া লাগিলে বা সেইটো চবৰে এইটো নেচাৰেল সেইটো থাকিবই নহয় জানো বাৰু যি নহওক তোৰ আজি আমাৰ কিছু সময় হৈ আহিলে অনুষ্ঠান সামৰিব হৈছে আপোনালোকৰ অনুষ্ঠানটো মোৰ বহুত বেছি ভাল লাগিলে বিশেষকৈ আপোনাৰ কথাকেইটাই মানে মোৰ যোনকেইটা কথা ক'বলগীয়া আছিলে সেইকেইটা উলিয়াই আনিলে আপোনাৰ কথাকেইটাৰ আপোনাক বহুত বহুত ধন্যবাদ আপোনাৰ যোগেদি মই এইখিনি কথা আপোনালোকৰ ফলোৱাৰ্ছ মোৰ ফেন্স আৰু মোক যোনে চাই আছে আমাৰ যোৰহাটৰ হওক বাৰু সব ডিষ্ট্ৰিক্টৰ আপোনালোকেও জানিলে মোৰ কিছুমান পাৰ্চনেল কথা মই স্কুললৈ কেনেকে যাওঁ আৰু বহুতে ভাবে ন পঢ়া শুনা নকৰে বুলি যে সেইটো মই ক'ব পাৰিলো যে মই পঢ়া শুনা কৰো আৰু পঢ়াটো মই আগবাঢ়ি আছো সেইটো আপোনাৰ যোগেদি পাৰিলো মই পঢ়াটো আছে ডান্সটো আছে সেইটোৱে আপোনালোকক বহুত বহুত ধন্যবাদ মোক এখন সুযোগ দিয়াৰ বাবে আৰু আপোনালোকে তেওঁলোকৰ চেনেলটো ফলো কৰি দিব আৰু লাইক কৰি দিব আৰু মোৰ এই ভিডিঅ'টোৱে হওক তেওঁলোকৰ বাকী ভিডিঅ' হওক প্লিজ শ্বেয়াৰ কৰিব ধন্যবাদ